নতুন নতুন টেকনিক্যাল ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আমি আজি কথা পাতিম এটি ব্ৰাউজাৰৰ বিষয়ে। যিটো ব্ৰাউজাৰৰ জৰিয়তে যদি আপোনালোকে ইউটিউবত ভিডিঅ' চাই নাইবা ফেচবুক ইউজ কৰে নাইবা ইণ্টাৰনেটৰ বেলেগ কাম কৰে, তেন্তে সেই ব্ৰাউজাৰৰ পৰা আপোনালোকক মিনিমাম এটা পইচা দিয়া হয় আৰু সেই পইচাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰে। এই এপটোৰ বিষয়ে অৰ্থাৎ এই ব্ৰাউজাৰটোৰ বিষয়ে বহুতে চাগে গম পায় আৰু বহুতে ইউজ কৰি আছে। তো যিসকলে এই এপৰ বিষয়ে এতিয়ালৈকে গম পোৱা নাই, তো সেইসকলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া দেখুৱাম কেনেকৈ ব্ৰাউজাৰটো ডাউনলোড কৰিব লাগে। তো তাৰ বাবে আপোনালোকে মিডলত থকা কাৰ্চিনত ক্লিক কৰিব। ক্লিক কৰিলে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সটো অপেন হ'ব। ইয়াতে এটা লিংক দেখা পাইছে, এই লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট প্লে ষ্ট'ৰ অপেন হৈ যাব। প্লে ষ্ট'ৰত ইয়াতে ইনষ্টল বুলি লিখা থাকিব, আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ আগৰ পৰা ইনষ্টল কৰা আছে। তো ইনষ্টল কৰাৰ পিছত আপোনালোকে অপেন অপশ্যনটোত ক্লিক কৰিলে প্ৰথমে আপোনালোকৰ নাম্বাৰটো খুজিব। আপোনালোকৰ ফেচবুকেৰেও সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে নাইবা আপোনালোকৰ ফোন নাম্বাৰেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো আপোনালোকৰ যিটো ফোন নাম্বাৰ আপোনালোকে ৰিচাৰ্জ কৰিব বিচাৰে সেই ফোন নাম্বাৰেৰে এই এপটো ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা OTP গুচি যাব। OTPত ভেৰিফাই কৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। তো তাৰপাছত এনেকুৱা ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনাৰ বহুতকেইটা এপ আছে। ইয়াতে আমাজন আছে, উইকিপিডিয়া আছে, ইয়াহু, ফ্লিপকাৰ্ট, আমাজন আছে, আৰু শ্বপক্লুজ আছে, ফেচবুক আছে, ইউটিউব আছে। ওপৰত ৰাইট চাইডত দেখা পাইছে আপোনালোকৰ পইণ্ট 18,827 পইণ্ট আৰু 1000 পইণ্টত 1 টকা বুলি গণ্য কৰা হয়। তো ইয়াতে মোৰ মোটামুটি 18,000 মানে 18 টকা আৰু প্ৰায় 1 টকা, প্ৰায় 19 টকামান আছে। ইয়াতে মই যদি বেলেগ কিবা এপ ইউজ কৰি থাকোঁ, ইয়াতে চাৰ্চ কৰিলে মোৰ ইয়াত পইণ্টবিলাক বাঢ়ি থাকিব। ইয়াতে মই ইয়াৰ পৰা ভিডিঅ' চাব পাৰিম ইউটিউবত। ফ্লিপকাৰ্ট কৰিব পাৰিম। মোৰ নেটটো অলপ শ্ল' হৈ আছে, সেইকাৰণে অলপ লেজি আছে। তো এই এপৰ জৰিয়তে মই সকলো কাম কৰিব পাৰিম আৰু এইবিলাক ইউজ কৰিলে মোৰ পইণ্টটো অট'মেটিক বাঢ়ি আহিব। চাওক, মোৰ পইণ্টটো 800 কিবা আছিল, 18,800 কিবা আছিল, এতিয়া 18,925 হৈ গ'ল। কেৱল ক্লিক কৰাৰ বাবেই ফ্লিপকাৰ্টত ক্লিক কৰিলোঁ আৰু ইউটিউবত ক্লিক কৰিলোঁ। মই ভিডিঅ' চোৱাই নাই, অলপ নেট ইউজ হৈছে কাৰণেই মোৰ পইণ্ট 100ৰ ওপৰত গুচি গ'ল, বাঢ়ি গ'ল। তো এনেকুৱাকৈ যে আপোনালোকে ইউজ কৰি থাকে, আপোনালোকৰ পইণ্টটো বাঢ়ি থাকিব আৰু আপোনালোকে সেই টকাৰে ৰিচাৰ্জ কৰিব পাৰিব। আৰু ইয়াত এই এপৰ পৰা আৰু এটা ইনকাম চ'ৰ্চ আছে যে আৰ্ণ +25,000 পইণ্ট। ইয়াতে আপোনাৰ শ্বেয়াৰ কৰি যদি আপোনাৰ ফ্ৰেণ্ডক ইনভাইট কৰে তেনেহ'লে আপোনালোকে 25 টকা পাব। 25,000 পইণ্ট মানে 25 টকা। ইয়াতে শ্বেয়াৰত ক্লিক কৰি হোৱাটছআপত শ্বেয়াৰ কৰি দিলেই হ'ল। আৰু যদি সি ইনষ্টল কৰি আপোনাৰ লিংকৰ পৰা ইনষ্টল কৰে আৰু ৰেজিষ্ট্ৰেশ্যন কৰে তেনেহ'লে আপোনালোকে 25 টকা পাব। ইয়াতে
কেতিয়াবা এই অফাৰটো কমাই দিয়ে, কেতিয়াবা 9 টকা কৰে, কেতিয়াবা 1 টকাও কৰে, আৰু বৰ্তমান এই অফাৰটো 25 টকা আছে। আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা আছে যে ইনভাইট ফ্ৰেণ্ডছ ইউজিং ইউৰ প্ৰমো কোড। আপোনাৰ প্ৰমো কোডৰ পৰা এইটো শ্বেয়াৰ কৰিব লাগিব, এণ্ড ইউ উইল ৰিচিভ 25,000 পইণ্ট। আপোনালোকে 25,000 পইণ্ট পাব আফটাৰ দে ৰেজিষ্টাৰ এণ্ড ইউজ এমচেন ব্ৰাউজাৰ ফৰ 5 days। সিহঁতে যাক আপোনালোকে আপোনাৰ লিংকৰ পৰা যোনে ইনষ্টল কৰিব, সি যদি 5 দিনলৈকে সেই ব্ৰাউজাৰটো ইয়াৰ মোবাইলত ইউজ কৰে, তেতিয়াহে আপোনালোকে 25 টকা পাব। আগতে এই অফাৰটো এনেকুৱা আছিল, ডাইৰেক্ট আপোনাৰ জইনিংটো দিয়াৰ পিছতে লগে টকাটো পোৱা গৈছিল, কিন্তু বৰ্তমানে এইটো অলপ টাৰ্মছ এণ্ড কণ্ডিশ্যনটো অলপ চেঞ্জ কৰি দিলে যে 5 দিন মিনিমাম ইউজ কৰিব লাগিব, তেতিয়াহে এইটো পোৱা যাব। তো ইয়াৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব, আৰু ব্ৰাউজিং কৰিও ইনকাম কৰিব পাৰিব। আৰু ইয়াত ভিতৰত আৰু এটা অফাৰ আছে, বৰ্তমান এটা অফাৰ দিছে, তো চাওক 50% অফ। যদি আপোনাৰ মোবাইলৰ ৰিচাৰ্জটো 199 হয় বা 200 হয়, তাৰ ভিতৰত আপোনাৰ 50% লেছ দিছে। ইয়াৰ পৰা যদি আপোনালোকে ৰিচাৰ্জ কৰে, তেনেহ'লে অনলি 100 ৰুপিজ কৰিলে হ'ব। এতিয়া কাটি দিছে, অনলি 100 ৰুপিজ কৰিলে আপোনালোকৰ ফুল ৰিচাৰ্জৰ টকা পাব। এতিয়া চাওক, ফৰ ভেলিড ফৰ 28 days 199 আছে, ভয়েস প্লাস 3G ডাটা 39.2 GB 3G ডাটা ফর 28 days 1.4 GB পার ডে। চাওক একচুয়ালি ভোডাফোন, মোৰ চিমখন ভোডাফোন চিম হয়, ইয়াতে 199 ৰিচাৰ্জ কৰিলে মোৰ এমাহৰ কাৰণে 1.4 GB কৈ পাৰ ডে ডাটা পাম। কিন্তু মই যদি ইয়াৰ পৰা ৰিচাৰ্জ কৰোঁ, তেনেহ'লে মোৰ অনলি 100 ৰুপিজ ৰিচাৰ্জ কৰিলে হ'ব। এইটো এটা ভাল অফাৰ হয়। তো যদি আশা কৰে এই এপটো ইউজ কৰিব পাৰে আৰু ইয়াৰ পৰা ইনকাম কৰি আপোনালোকে ৰিচাৰ্জো কৰিব পাৰে। তো যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব, যাতে সিহঁতেও এই এপৰ বিষয়ে গম পায় আৰু এই এপৰ ফায়দা ল'ব পাৰে। তো আজিলৈ ইমানেই। আৰু এটা কথা, যদি আপোনালোকে মোৰ এই চেনেলটো নতুন হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা আমেজিং ট্ৰিপ সদায় লৈ আহোঁ। আজিলৈ ইমানেই, থেংক ইউ।